পিতাই মুখত পিতাই শব্দটো শুনি মোৰ কথা এটা মনত পৰি গ'ল। মই যে সৰু আছিলো, ইমান অবুজ ল'ৰা আছিল। পিতাইৰ কান্ধত উঠি মই ঘূৰি এই সদায় পিতাই কান্ধত থিয় হৈ মই চিঞৰি দিলো, চাপ নাই। মই তোকে বহুত ওপৰত হৈ গলো, ওখ হৈ গলো। তেতিয়া মোৰ পিতাই কি কৈছিল জানো, বকুল যা, এটা যিমান পাৰ ওখ হৈ যা, যিমান পাৰ ওখ হ, তই বা তোৰ হাতটো নেৰিবি। তই যিমানে ওপৰলৈ গৈ থাকিবি সিমানে মোৰ বুকুখন ফুলি মই বৰ আনন্দিত হব, মুখন দিওঁ। তোমাৰ এটাই অনুৰোধ, মোৰ জীৱনটো, মোৰ কাণখন আজীৱন তোক দি দিলো। মোৰ মাত্ৰ কাণখন এটা দিনৰ বাবে, অলপ সময়ৰ বাবে মোক দিবি গোপাল। তোৰ কান্ধত উঠি মই যাম বহুত ওপৰলৈ, য'ত তই মোক কেতিয়াও ঢুকি নাপাৱ। আজি পিতাই মোৰ কান্ধত উঠি গ'লগৈ। পিতাই চুবলৈ মন কৰিছে, মনো আৰু ঢুকি নাপাৱ পিতাই। আৰু পিতাইক মই চুব নোৱাৰো। পিতাই সেই চিতাই কেঁচা বাঁহৰ শিলৈ পিতাই বুকুচা তুলি ডাঙৰ হোৱা এই দয়া নামৰ শিশুটিৰ বুকুখন